নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ আমি এই ভিডিঅ'টোত জানিম যে হাঁহ পোৱালি কিমান দিন ব্ৰিডিং কৰি ৰাখিব লাগে আৰু ব্ৰিডিঙত কেনেদৰে ৰাখিব লাগে তাহাঁতৰ খোৱাৰ যত্ন আপুনি কেনেদৰে ল'ব কি খুৱাব কেনেদৰে ৰাখিব আৰু দানা পানী কেনেকৈ দিব এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু লগতে আপুনি জানিব যে হাঁহ পোৱালিৰ ব্ৰিডিঙৰ সময়ত মৰ্টেলিটি কিদৰে জিৰ' কৰিব আৰু আপোনালোকক এইখিনিতে জনাই থওঁ যে আমি 1 বছৰৰ পৰা হাঁহ পালন কৰি আছোঁ আৰু আমাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু এতিয়া দেখা পাইছে আমি হাঁহ পোৱালি ব্ৰিডিঙত বৰ্তমান ৰাখিছোঁ আৰু এই পোৱালিখিনি আজিৰ একচুৱেল বয়স এমাহ হৈছে এই পোৱালিখিনি এমাহৰ আগৰ পোৱালি যিখিনি আপুনি ভিডিঅ'ত দেখি আছে আৰু এতিয়া এমাহত আমাৰ পোৱালিখিনি যথেষ্টখিনি ডাঙৰ হ'ল আৰু এই পোৱালিখিনি আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম কিন্তু আজি আমি কথা পাতিম যে ব্ৰিডিঙৰ সময়ত আপুনি কিদৰে যত্ন ল'ব কাৰণ হাঁহ পোৱালি ব্ৰিডিঙৰ সময়তে মৃত্যু হয় প্ৰায় হাঁহ পোৱালিৰ আৰু যদি আমি এই হাঁহ পোৱালিখিনি ব্ৰিডিঙৰ সময়ত ভালদৰে ৰাখোঁ ডাঙৰ দীঘল কৰোঁ ব্ৰিডিঙৰ পৰা যেতিয়া আমি উলিয়াওঁ তাৰপিছত আমাৰ হাঁহ পোৱালিৰ মৃত্যু আমি বহুত কম দেখা পাওঁ বহুত কম হাঁহ পোৱালিৰ মৃত্যু হয় গতিকে যি যত্ন কৰিব লাগিব আমি ব্ৰিডিঙৰ সময়তে বিশেষভাৱে যত্ন ল'ব লাগিব আৰু এতিয়া আমি জানো আহক যে হাঁহ পোৱালি কিমান দিন ব্ৰিডিঙত ৰাখিব তাৰ আগতে আপুনি যদি আমাৰ চেনেলটোত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল বাটনটো টিপি অল কৰি ৰাখিব যেতিয়া আমি ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ আগতে পাই থাকে গতিকে এতিয়া আমি জানো আহক যে হাঁহ পোৱালিৰ ব্ৰিডিং আপুনি কিমান দিন কৰিব হাঁহ পোৱালি ব্ৰিডিঙৰ সময়টো হৈছে 1 পৰা 10 দিন 1 পৰা আপুনি 10 দিনলৈকে হাঁহ পোৱালি ব্ৰিডিঙত ৰাখিব পাৰে কিন্তু প্ৰয়োজন সাপেক্ষে আপুনি হাঁহ পোৱালিখিনি 15 দিনলৈকেও আপুনি ব্ৰিডিঙত ৰাখিব পাৰে মই মোৰ হাঁহ পোৱালিখিনি 15 দিনলৈকে ব্ৰিডিঙত ৰাখিছোঁ আৰু তাৰপাছত 2-4 দিন আমি ৰুমৰ ভিতৰতেই মুকলিকৈ ৰাখিলোঁ আৰু এতিয়া বৰ্তমান আমি মুকলিভাৱে আমি আবদ্ধ কৰি ৰাখিছোঁ যাতে হাঁহ পোৱালিখিনি গ্ৰ'থটো ভাল হয় ডাঙৰ হয় আৰু যাতে বাহিৰৰ বস্তুৱে এটেক কৰিব নোৱাৰে আমি তেনেদৰে ধুনীয়াকৈ আমি আমাৰ হাঁহ পোৱালিখিনি বৰ্তমান ৰাখিছোঁ আৰু এতিয়া জানো আহক যে আমি হাঁহ পোৱালিক কি খুৱাম তাহাঁতক দানা পানী আমি কেনেদৰে দিম আপুনি এই হাঁহ পোৱালিখিনিক প্ৰথম অৱস্থাত যিটো কমাৰ্চিয়েল ফিড প্ৰি ষ্টাৰ্টাৰ সেই আপুনি প্ৰি ষ্টাৰ্টাৰটো দিব পাৰে কাৰণ পোৱালিখিনি সৰু হৈ আছে সেইবাবে আপুনি প্ৰি ষ্টাৰ্টাৰটো খুৱাব লাগিব আৰু ঘৰুৱাভাৱেও আমি কিছুমান বস্তু খুৱাব পাৰোঁ যেনে চাউলৰ যিটো সৰু সৰু খুদ চাউল হয় যিটো চাউলৰ মল বুলি কওঁ সেই চাউলৰ মলটো আপোনালোকে খুৱাব পাৰে লগতে আপুনি প্ৰি ষ্টাৰ্টাৰো দিব পাৰে আৰু লগতে যিটো ৰাইচ পলিচ হয় সেই ৰাইচ পলিচো আপুনি দিব পাৰে কিন্তু এই ৰাইচ পলিচ হওক কমাৰ্চিয়েল ফিড বা খুদ চাউল এই গোটেইখিনি দিয়াৰ কিছুমান ব্যৱস্থা আছে আপুনি তেনেদৰে দিব লাগিব তেতিয়াহে হাঁহ পোৱালিখিনিয়ে খাব পাৰিব বা খোৱাবোৱাত সহজ হ'ব যিহেতু পোৱালিখিনি সৰু হৈ আছে তাহাঁতক এইকেইদিন অকণমান খোৱাটো শিকাবও লাগিব আৰু লগতে খুৱাবও লাগিব কাৰণ সৰু পোৱালি একো নাজানে আপুনি নিজেই ইহঁতক শিকোৱাব লাগিব খাবলৈ শিকাব লাগিব আৰু খুৱাব লাগিব গতিকে যদি আপুনি কমাৰ্চিয়েল ফিড দিয়ে তেনেহ'লে আপোনাৰ বহুত বেছি কষ্ট নহয় আপুনি প্ৰথমতে শুকানকেই দিব খাবলৈ কাঁহীত দিব তেহেঁতি ধুনীয়াকৈ খাব আৰু লগতে আপুনি পানী ৰাখিব যাতে দানাখিনি খাই সিহঁতি লগালগ পানী খাব পাৰে কাৰণ যিহেতু শুকান বস্তু পোৱালিকেইটা সৰু হৈ আছে তেহেঁতি শুকান বস্তুখিনি এনেও হাঁহে শুকান বস্তু মানে নাখায়
দানা খালেও আমি পনীয়াকৈ দিওঁ, গতিকে পোৱালিখিনিক আপোনালোকে তেনেদৰে দিব লাগিব। আমি প্ৰথমতে শুকানকৈ দানা আমি কাঁহীত দিছোঁ আৰু লগতে পানী ৰাখিছোঁ, যাতে দানা খায়ে তেহেঁতি পানী খাব পাৰে। আৰু দানাতকৈ বেছি আপুনি পানী ইহঁতক দিব লাগিব। সিহঁতি পানী সৰু অৱস্থাত অলপ পানী খাব, কাৰণ পোৱালিখিনি সৰু হৈ আছে আৰু লগত দানা খাই থাকিব, গতিকে ইহঁতক পানীৰ প্ৰয়োজন হ'ব। গতিকে পানী আপুনি পাৰিলে 24 ঘণ্টা পানী ৰখাৰ ব্যৱস্থা কৰিব। দানা নাৰাখিলেও আপুনি পানী ৰাখিব। আমি এনেকৈ ডিংকাৰত পানী ৰাখিছোঁ আৰু লগতে খাবৰ বাবে 2খন থালিত বা 1খন থালিত আপুনি এনেদৰে দানা দিব পাৰে। আৰু দেখিছে পোৱালিখিনিৰ গ্ৰ'থ আজি প্ৰায় 3-4 দিনমান হৈ গ'ল পোৱালিখিনি। আৰু এই 3-4 দিনৰ পোৱালি এইখিনি যিখিনি আপুনি চাই আছে সেইখিনি ধুনীয়া গ্ৰ'থ হৈছে আৰু মৰ্টেলিটি 0। প্ৰথম দিনাখনৰ পৰা আমি 15 দিন 20 দিনলৈকে আমি মৰ্টেলিটি একটা পোৱালিও মৰ্টেলিটি মানে মৰা নাই। সেয়া দেখা পাইছে। আমি ব্ৰডিঙৰ সময়ত আমি খুব যত্ন ল'ব লাগিব। আৰু ব্ৰডিঙৰ আপোনালোকে মন কৰিছে আমি বাল্ব আমি এনিটাইম জ্বলাই ৰাখিছোঁ। 24 hours আমি লাইটৰ বাল্ব জ্বলাই ৰাখিছোঁ, যাতে পোৱালিখিনি হিটটো পায়। আৰু লগতে তলত যি আমি কাগজ পাৰিছোঁ, বস্তা পাৰিছোঁ বা পুৰণা কাপোৰ আপুনি যিয়ে নাপাৰক সেইখিনি আপুনি চাফা কৰি ৰাখিব, যাতে শুকান হৈ থাকে, পোৱালিখিনি নিতিতে। যদি পোৱালিখিনি তিতে তেতিয়াহ'লে পোৱালিখিনি মৰ্টেলিটি মানে পোৱালিখিনি মৃত্যু হ'বই। 2টা হওক 3টা হওক পোৱালি মৰিবই। গতিকে আপুনি তিতাকৈ নাৰাখিব। এয়া দেখা পাইছে। এতিয়া আমি চাঙত ৰাখিছোঁ একেখিনি পোৱালিয়ে। আমি এতিয়া 7-8 নম্বৰ দিনা হয়তো আমি চাঙত ৰাখিলোঁ। এইখন চাংখন বনাই থোৱাই আছিলে, ককায়ে বনাইছিলে। পুখুৰী মানে আপোনাৰ পথাৰত বান্ধ দিবৰ বাবে বনাইছিলে আৰু মাছ ধৰিবৰ বাবে এইখন বনাই থোৱা আছিলে। মোৰ ককায়ে বনাইছিলে আৰু মাছ ধৰা নহ'লে, কিন্তু বনাই থোৱা থাকিলে আমি ভালকৈ ৰাখিছিলোঁ আৰু সেইখনেই বৰ্তমান কামত দিছে। আমি তলত ধুনীয়াকৈ ইটা দি এনেকৈ আমি চাং দি দিছোঁ। ওপৰত আমি টিনৰ যিটো ঘেৰাও হয় সেই ঘেৰাটো দি দিছোঁ। ধুনীয়াকৈ আমি আবদ্ধকৈ ৰাখিছোঁ। আৰু যিহেতু পোৱালিখিনি অলপ ডাঙৰ হৈ গৈছে, অলপমান লেতেৰাটো বেছিকৈ কৰিব ধৰিছে, পানী যিহেতু বেছিকৈ পেলাব ধৰিছে, আৰু সেই হিচাপত আমি তলৰ বৰ্ডিংটো আমি বেছিকৈ চাফা কৰি থাকিবলগীয়া হৈছে। গতিকে অলপ কষ্টটো বেছি হয়। সেইবাবে আমি চাইছোঁ আৰু চাই মেলি কষ্টটো কমাবৰ বাবে এনেদৰে আমি বৰ্ডিঙৰ ব্যৱস্থা কৰি দিছোঁ। এতিয়া আমি এনেদৰে 10-12 দিনমানলৈকে আমি 7 দিনৰ পৰা 10-12 দিন মানলৈকে আমি এনেদৰে ৰাখিলোঁ আৰু খুব সুন্দৰভাৱে থাকিলে ইয়াতো আমি এনেকৈ লেতেৰা ব্যৱস্থা কৰি দিছোঁ। তললৈ লেতেৰাখিনি গুচি গৈছে, কোনো অসুবিধা হোৱা নাই। আমি এনেদৰে আমি বেলেগ বেলেগ পদ্ধতিৰ সহায়ত আমাৰ যাতে কষ্টটো কম হয় সেই হিচাপত আমি ধুনীয়াকৈ ৰাখিলোঁ। আৰু এতিয়া আপুনি এয়া দেখা পাইছে, এইখিনি আই থিংক 15-16 দিনৰ পোৱালি হ'ব। দেখা পাইছে আপোনালোকে। আমি ভিডিঅ'ত আপুনি আমাৰ ভিডিঅ' চাব, তাত আমি Day 1 Day 2কৈ আমি 3-4টা ভিডিঅ' আপলোড কৰা আছে, বেছি ভিডিঅ' আপলোড কৰা নাই। তাত আমি বিশেষ ধুনীয়াকৈ দেখুওৱা হৈছে কোনদিনৰ পোৱালি কি কথা, আৰু আমি কোনদিনা বাহিৰলৈ উলিয়াইছিলোঁ সকলোবোৰ আমি দেখাই আহিছোঁ তাত ভালকৈ। আৰু এয়া দেখা পাইছে আমি ধুনীয়াকৈ ঘৰৰ ছাইডত হাঁহৰ কাৰণে নেট দি ধুনীয়াকৈ ৰাখিছোঁ আবদ্ধকৈ, যাতে আমি পোৱালিখিনিক ভালদৰে ৰাখিব পাৰোঁ, প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ বাহিৰা বস্তুৰ পৰা। আৰু আমাৰ মৰ্টেলিটি 0। 20 দিনলৈকে আমাৰ মৰ্টেলিটি 0। এটা পোৱালি মৃত্যু হোৱা নাই। ধুনীয়াকৈ আমি পোৱালিখিনি ৰাখিছোঁ আৰু পোৱালিৰ ৱেইট ধুনীয়া হৈছে আৰু ধুনীয়াকৈ খাইছে, ধুনীয়াকৈ দানা পানী খাইছে, ধুনীয়াকৈ আমি ৰাখিছোঁ। আৰু যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন থাকে, কুৱেশ্যন কৰিব, আমি এনচাৰ দিম, ভিডিঅ' বনাম ধুনীয়াকৈ। আৰু বহুত কেইজন লোকে সুধিছিলে যে কিমান দিন ব্ৰডিং কৰিব লাগে, সেইটো আমি এই ভিডিঅ'ৰ জৰিয়তে জনালোঁ। যাৰ পৰা আপুনি 15 দিনলৈকে ব্ৰডিং কৰিব পাৰে আৰু খাবৰ বাবে প্ৰি ষ্টাৰ্টাৰ আপুনি দিব পাৰে। আৰু এয়া দেখা পাইছে আমাৰ ইয়াত 50টা পোৱালি আছে।
আৰু মোৰ মতে পোৱালিখিনিৰ ওজন প্ৰায় 200ৰ পৰা 300 গ্ৰামৰ ভিতৰতেই মোৰ মতে হ'ব লাগে। আৰু আমি ব্ৰডিঙৰ গোটেইখিনি কথা আপোনালোকক ক'লোৱেই আৰু কেনেদৰে ৰাখিব লাগে সকলোবোৰ ক'লোৱেই। যদি কিবা কুৱেশ্যন থাকে আমাক কমেণ্ট কৰিব আৰু আমি এনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ এই পোৱালিখিনি আজি আই থিংক 15 দিনৰ পৰা 16 বা 20 দিনৰ ভিতৰতে হ'ব এই পোৱালিখিনি, কাৰণ মোৰ বৰ্তমান পোৱালিখিনি এমাহ হ'ল, গতিকে মই ডেটটো পাহৰিলোঁ। আই থিংক 15 পৰা 20 দিনৰ ভিতৰতে হ'ব। আৰু আমাৰ মৰ্টেলিটি 0, এটা পোৱালি মৃত্যু হোৱা নাই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, লগতে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু আপকামিং ভিডিঅ' আহি আছে, কিছুমান ভিডিঅ' আহি আছে, গতিকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।